ৰেলেভেন্স APSC মেইনছ GS5 ব্ৰহ্মপুত্ৰ মুক্তভাৱে বৈ যাওক চিৰকাল। লেট ব্ৰহ্মপুত্ৰ ফ্ল' ফ্ৰীলি ফৰএভাৰ। ব্ৰহ্মপুত্ৰ নদী প্ৰত্যাহ্বান আৰু আৱশ্যকতা। নদী ব্যৱস্থাপনাৰ বিশ্বব্যাপী পৰিৱৰ্তন। যোৱা 60 বছৰত নদীসমূহৰ ব্যৱহাৰৰ ধৰণত বিশ্বব্যাপী এক উল্লেখযোগ্য পৰিৱৰ্তন ঘটিছে। দীৰ্ঘম্যাদী বিৰূপ পৰিণতিৰ বাবে বৃহৎ বান্ধ প্ৰকল্পৰ পৰা আঁতৰি গৈছে। মূলতঃ জলবিদ্যুৎ, জলসিঞ্চন আৰু বান নিয়ন্ত্ৰণৰ বাবে নিৰ্মাণ কৰা বৃহৎ বান্ধৰ ফলত সম্প্ৰদায়ৰ স্থানচ্যুতি, জৈৱ বৈচিত্ৰ্যৰ ক্ষতি, ভূমিকম্পৰ আশংকা বৃদ্ধি, নদীৰ প্ৰাকৃতিক প্ৰবাহত ব্যাঘাত জন্মা আৰু গুৰুতৰ নেতিবাচক প্ৰভাৱ পৰিছে। ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ বান্ধ। বৃহৎ বান্ধৰ পৰা আঁতৰি যোৱাৰ বিশ্বব্যাপী ধাৰা সত্ত্বেও চীনে তীব্ৰতৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰৰ অংশত এটা বৃহৎ নদীবান্ধ নিৰ্মাণ কৰি আছে। ইয়াৰ ফলত চীনে ব্ৰহ্মপুত্ৰৰ প্ৰৱাহ নিয়ন্ত্ৰণ বা বাধা দিয়াৰ সম্ভাৱনাক লৈ অসম আৰু উত্তৰ পূব ভাৰতত বৈধ উদ্বেগ সৃষ্টি কৰিছে, যাৰ ফলত ইয়াৰ ওপৰত নিৰ্ভৰশীল লাখ লাখ লোকৰ প্ৰতি ভাবুকি আহি পৰিছে। ব্ৰহ্মপুত্ৰৰ সাংস্কৃতিক আৰু আৱেগিক তাৎপৰ্য। ব্ৰহ্মপুত্ৰ কেৱল নদী নহয়, অসমৰ পৰিচয়ৰ প্ৰতীক, সংস্কৃতি আৰু গৌৰৱ, যিটো জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত লুইতৰ পানী যাবি ও বৈত উদযাপন কৰা হৈছে। অসমৰ সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক তত্ত্বত বোৱা নদীখনে ইয়াৰ খেতিপথাৰ, মানুহ আৰু জৈৱ বৈচিত্ৰ্যক সহায় কৰে। ভূ-ৰাজনৈতিক আৰু পৰিৱেশগত বিপদ। চীনে ব্ৰহ্মপুত্ৰৰ ওপৰত নিয়ন্ত্ৰণৰ ফলত খৰালি কালত পানীৰ অভাৱ হ'ব পাৰে, যাৰ ফলত কৃষি, পৰিবহণ আৰু খোৱাপানীৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। ইয়াৰ বিপৰীতে বাৰিষাৰ সময়ত হঠাতে বানপানীৰ সৃষ্টি হ'লে বান্ধৰ পানী এৰি দিয়াৰ ফলত হোৱা বিগত দুৰ্যোগৰ দৰেই বৃহৎ বানপানীৰ সৃষ্টি হ'ব পাৰে। বিষয়টো বিজ্ঞান আৰু ভূ-ৰাজনীতি দুয়োটাতে শিপাই আছে, যাৰ বাবে ই কেৱল আৱেগিক বা কাল্পনিক চিন্তা নহয়, প্ৰকৃত ভাবুকি। জলবিজ্ঞানৰ বাস্তৱতা আৰু সীমাবদ্ধতা। ব্ৰহ্মপুত্ৰৰ মাত্ৰ 20% পানীহে তীৰবতৰ পৰা উৎপত্তি হয়। বাকী 80% বৰষুণ আৰু ভাৰতৰ ভিতৰত মূলতঃ অৰুণাচল প্ৰদেশ, অসম, মেঘালয় উপনৈসমূহৰ পৰা আহে। চীনে নদীখন সম্পূৰ্ণৰূপে বন্ধ কৰিব নোৱাৰিলেও ইয়াৰ ফলত পানীৰ প্ৰৱাহৰ সময়, আয়তন আৰু তীব্ৰতাত প্ৰভাৱ পৰিব পাৰে, যাৰ ফলত কৃষি, খহনীয়া আৰু তলৰ ফালে হোৱা বানপানীৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। অৰ্থনৈতিক আৰু সামাজিক সুযোগ। এখন সুস্থ ব্ৰহ্মপুত্ৰই পৰিবহণ, লজিষ্টিক, পৰ্যটন আৰু মাছ ধৰাৰ ক্ষেত্ৰত কৰ্মসংস্থাপন আগবঢ়াব পাৰে। নদীৰ পাৰৰ জনগোষ্ঠীসমূহক উপকৃত কৰি অসমৰ পৰম্পৰাগত জলভিত্তিক অৰ্থনীতি পুনৰুজ্জীৱিত কৰিব পাৰে। ভাৰতে কূটনৈতিক হেঁচা, আলোচনা আৰু সন্ধিভিত্তিক সহযোগিতা অব্যাহত ৰাখিব লাগিব, যাতে ব্ৰহ্মপুত্ৰৰ ভৱিষ্যত আস্থা নিৰ্মাণ আৰু যৌথ পৰিচালনাৰ জৰিয়তে সুৰক্ষিত হয়। উপসংহাৰ কনক্লুজন। লুইতৰ পানী যাবি ও বৈ, ব্ৰহ্মপুত্ৰৰ পানী বৈ যাওক। বাৰ্তা, সতৰ্কবাণী আৰু দৰ্শন দুয়োটা। ব্ৰহ্মপুত্ৰৰ মুক্ত প্ৰৱাহক সুৰক্ষিত কৰাটো অসমৰ ঐতিহ্য, অৰ্থনীতি আৰু পৰিৱেশৰ বাবে অতি প্ৰয়োজনীয়। বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে ইয়াৰ মংগল নিশ্চিত কৰা।